হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 5 সাগৰ মহাসাগৰ। ইয়াৰে আমি অনুশীলনী কুৱেশ্যনকেইটা আলোচনা কৰিম, গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে অনুশীলনী কুৱেশ্যন নম্বৰ 1ৰ কত দিছে যে মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি হ'ল, আৰু ইয়াৰ উত্তৰটো লিখি লোৱা। পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য আদিয়ে মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ মূল কাৰণ হ'ল। এইটো হৈ গ'ল কি আমাৰ কুৱেশ্যন নম্বৰ কৰ আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ খত দিছে, ইয়াতে চোৱা প্ৰশ্নটো দিছে যে গৰম পানীৰ সোঁত বুলিলে কি বুজা, আৰু ইয়াৰ উত্তৰটো লিখা। উষ্ণ মণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়ে হ'ল উষ্ণ বা গৰম পানীৰ সোঁত। ঠিক আছে, এইটো কুৱেশ্যন নম্বৰ খৰ আনচাৰ। এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন নম্বৰ গত দিছে সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ, কিহৰ ভিত্তিত এইবোৰক শ্ৰেণীবিভক্ত কৰা হৈছে, আৰু ইয়াৰ উত্তৰটো হ'ব লিখা। সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ, আৰু চোৱা নেক্সট লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভক্ত কৰা হৈছে। আমাৰ কুৱেশ্যনটোত কেই প্ৰকাৰৰ সুধিছে আৰু কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাগ কৰিছে সেইটো সুধিছে, হয় না। গতিকে আমি পালোঁ যে লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰি পেলাই কি কৰিছে, সাগৰীয় জীৱবোৰক শ্ৰেণীবিভক্ত কৰিছে। নেক্সট ঘ নম্বৰত দিছে সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে, আৰু ইয়াৰ উত্তৰটো হ'ব চোৱা। সাগৰৰ যি অংশত উদ্ভিদ প্লাৱক প্ৰচুৰ পৰিমাণে থাকে তাতেই বিখ্যাত মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে কাৰণ দৰ্শোৱা। ইয়াতে কত দিছে চোৱা, নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়, ইয়াৰ কাৰণ কি। ঠিক আছে, আৰু ইয়াৰ উত্তৰটো হ'ব লিখি লোৱা। সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে, গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱাৰ হয়, ফলত নাটনি জোৱাৰ শক্তিশালী নহয়। ঠিক আছে, এইটো হৈ গ'ল ইয়াৰ আনচাৰ। তোমালোকে ধুনীয়াকৈ বহীত লিখি লোৱা। নেক্সটটো চোৱা, খ নম্বৰত দিছে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়, ইয়াৰ কাৰণ কি লিখিব লাগে। ঠিক আছে, আৰু ইয়াৰ উত্তৰটো হ'ব লিখা। মাছ ধৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আজিকালি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে ব্যৱহাৰ কৰা হয় আৰু শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয়। সেয়েহে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। হ'ল, এইটো কুৱেশ্যন নম্বৰ খৰ আনচাৰ। এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট গত দিছে জাপানত সঘনাই চুনামি হয়, ইয়াৰ কাৰণটো লিখিব লাগে, হয়নে। আৰু ইয়াৰ উত্তৰটো চোৱা। জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। বুজি পালানে। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামিৰ সৃষ্টি হয়। ঠিক আছে, এইটো হৈ গ'ল কি কুৱেশ্যন নম্বৰ গৰ আনচাৰ। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ ঘত দিছে বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট, ইয়াৰ কাৰণ কি। ঠিক আছে, আৰু ইয়াৰ উত্তৰটো লিখা। জাহাজ পৰিবহণ ব্যৱস্থা আটাইতকৈ সহজ আৰু কম খৰচী। পানীৰ স্বাভাৱিক ধৰ্মৰ বাবে জাহাজবোৰে গধুৰ আৰু বৃহৎ পৰিমাণৰ মালবস্তু সহজে কঢ়িয়াই নিব পাৰে। পানীৰ ওপৰেৰে গতি কৰা জাহাজবোৰত শক্তি বা ইন্ধনৰ খৰচো তুলনামূলকভাৱে কম।
ৰেল পৰিবহণ, পথ পৰিবহণ আৰু আকাশী পৰিবহণৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা থকাৰ বাবে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা। ঠিক আছে, এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ ঘৰ আনচাৰ। নেক্সট 3 নম্বৰত দিছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ইয়াতে 1 নম্বৰত দিছে চোৱা, সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় মেৰু অঞ্চল, নিৰক্ষীয় অঞ্চল এটাও নহয়। আৰু ইয়াৰ আনচাৰটো কি হ'ব? ক, মেৰু অঞ্চল। ঠিক আছে। 2 নম্বৰত দিছে দিনটোত দুবাৰ সাগৰীয় পানীৰ উঠা নামা কৰাকে সাগৰীয় সোঁত, জোৱাৰ ভাটা আৰু ঢৌ বোলে। আৰু ইয়াৰ আনচাৰটো কি হ'ব? জোৱাৰ ভাটা। ঠিক আছে। নেক্সট দিছে চুনামি শব্দৰ অৰ্থ হ'ল ভূমিকম্প, সাগৰৰ ঢৌ, পোতাশ্ৰয়ৰ ঢৌ। আৰু ইয়াৰ আনচাৰটো কি হ'ব? গ, পোতাশ্ৰয়ৰ ঢৌ। নেক্সট দিছে সাঁতুৰিব পৰা সাগৰীয় পানীবোৰ নেক্টন, বেন্থছ আৰু প্লেংটনৰ শ্ৰেণী। আৰু ইয়াৰ আনচাৰটো হ'ব কি? বেন্থছ। ঠিক আছে। নেক্সটটো চোৱা, তোমালোকক কৈছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। ইয়াতে কি হ'ব চোৱা, ক'ত দিছে ডায়েটম। ডায়েটম হ'ব এবিধ উদ্ভিদ প্লাংটন। ই কিমানত আছে চোৱা, গ নম্বৰত আছে। হ'ল। নিৰক্ষীয় অঞ্চলটো কি হ'ব? পানীৰ ঘনত্ব কম, ঙত আছে। হ'ল। তাৰপিছত চোৱা, সাধাৰণ নিমখ হ'ব কি? ঘটো মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে। নেক্সট সপ্তমী আৰু অষ্টমী তিথিত কি হয়? নাটনি জোৱাৰ হয়। এইটো আমি এটা কুৱেশ্যনত লিখি আহিছোঁ, হয়নে? নেক্সট নম্বৰত দিছে মৎস্য ক্ষেত্ৰবোৰত কি হ'ব? উদ্ভিদ প্লাংটন থকা ঠাইত গঢ়ি উঠে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।